নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে NHAI বিভাগৰ ফালৰ পৰা, যিটো আপোনালোকৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া বিভাগৰ ফালৰ পৰা যিহেতু 2025 বৰ্ষৰ কাৰণে পোষ্ট মুকলি হৈছে। বহুখিনি পোষ্ট মুকলি হৈছে, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ আৰু বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, লগতে আপোনালোকে আবেদন কৰোঁতে আবেদনৰ মাচুল কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে NHAI ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা, যিটো আপোনালোকৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 84টা 84টা একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ আৰু বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি কৰিছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ জনাই যাম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে যিসমূহ পোষ্ট মুকলি হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ ডিচেম্বৰ মাহৰ 15 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। 2025 ডিচেম্বৰ মাহৰ 15 তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে ডিচেম্বৰ মাহৰ 15 তাৰিখৰ আগত আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট যিহেতু 84টা পোষ্ট মুকলি হৈছে। ডিপুটি মেনেজাৰ ফাইনেন্স এণ্ড একাউণ্টত পোষ্ট মুকলি হৈছে। লাইব্ৰেৰীয়ান ইনফৰমেশ্যন এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। জুনিয়ৰ ট্ৰেঞ্চলেশ্যন অফিচাৰ পোষ্ট মুকলি হৈছে। একাউণ্টেণ্ট এণ্ড ষ্টেন'গ্ৰাফাৰ পোষ্ট মুকলি হৈছে। যিহেতু ষ্টেন'গ্ৰাফাৰৰ পোষ্ট মুকলি হৈছে, একাউণ্টেণ্টৰ পোষ্ট মুকলি হৈছে, বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে, বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। ইয়াতে আপোনালোকে নিজে চেক আউট কৰিব পাৰিব প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান দিছে, কিমানটা পোষ্ট মুকলি হৈছে, চেলাৰী কিমান আছে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। যিটো আপোনালোকৰ প্ৰথম পোষ্ট আছিলে ডিপুটি মেনেজাৰ, যিটো ফাইনেন্স আৰু একাউণ্টত আছিলে, তাতে আপোনালোকৰ 9টা পোষ্ট মুকলি হৈছে। পে' লেভেল আপোনালোকৰ 10ৰ পৰা চেলাৰীসমূহ দিয়া হ'ব 56,100ৰ পৰা আৰম্ভ কৰি 1,77,500লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো আপুনি এই পদসমূহত 30 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ এই পোষ্টটোৰ কাৰণে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, আপোনাৰ যদি ফাইনেন্সত যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ লাইব্ৰেৰীয়ান ইনফৰমেশ্যন এছিষ্টেণ্ট আছে, তাতো আপোনালোকৰ টোটেল পোষ্ট যিহেতু এটা পোষ্ট মুকলি হৈছে। পে' লেভেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 6 লেভেলৰ মতে আপোনাৰ চেলাৰীসমূহ দিয়া হ'ব 35,400 টকাৰ পৰা আৰম্ভ কৰি 1,12,400 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে বেচেলৰ ইন লাইব্ৰেৰী চায়েন্সত বিচাৰিছে, যদি আপোনালোকৰ বেচেলৰ মানে আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন আছে লাইব্ৰেৰী চায়েন্সত, তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। 3 নম্বৰত যিটো আপোনালোকৰ জুনিয়ৰ ট্ৰেঞ্চলেশ্যন অফিচাৰ পোষ্ট আছে, তাতো আপোনালোকৰ এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ লেভেল 6ৰ মতে চেলাৰীসমূহ দিয়া হ'ব 35,400 টকাৰ পৰা আৰম্ভ কৰি 1,12,400 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ 4 নম্বৰতে পোষ্ট আছে একাউণ্টেণ্টৰ পোষ্ট আছে, তাতো আপোনালোকৰ 42টা পোষ্ট আছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ লেভেল 5ৰ মতে চেলাৰীসমূহ দিব 29,200 টকাৰ পৰা 92,300 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকৰ 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে, যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে, BA BSc BCom এনি ডিপাৰ্টমেণ্টৰ পৰা যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে, তেতিয়া আপুনি এনি ষ্ট্ৰীমৰ পৰা যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে তেতিয়া আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। 5 নম্বৰটো আপোনালোকৰ যিটো পোষ্ট মুকলি হৈছে ষ্টেন'গ্ৰাফাৰৰ পোষ্ট মুকলি হৈছে। এই পোষ্টটোত আপোনালোকৰ 31টা পদ দেখিবলৈ পাব। লেভেল 4 মতে চেলাৰীসমূহ দিয়া হ'ব 25,500 টকাৰ পৰা আৰম্ভ কৰি 81,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ মেক্সিমাম বয়সটো 28 বছৰলৈকে দিয়া আছে। যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে, যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে বা BA BSc BCom কৰি থৈছে, তেতিয়া আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 5 মিনিটত 80টা ৱৰ্ড আপুনি টাইপিং কৰিব পাৰিব লাগিব। আপোনাৰ কম্পিউটাৰত যিহেতু থাকিব লাগিব, তেতিয়াহে আপুনি ষ্টেন'গ্ৰাফাৰ পোষ্টটোত আবেদন কৰিব পাৰিব। আজিলৈ যিহেতু ইমানখিনি নটিফিকেশ্যন আছিলে, আপুনি ইয়াতে অৰ্ডাৰ ক্ৰাইটেৰিয়াটো দেখিবলৈ পাইছে। এজ ইলেকশ্যন ল'ব পাৰিব আপুনি, যিহেতু কেটেগৰী আছে আপোনালোকৰ এজ ইলেকশ্যনসমূহ দিয়া আছে।
OBC NCLৰ কাৰণে 3 বছৰকৈ ৰিজেকশ্যন ল'ব পাৰিব SC STৰ কাৰণে 5 বছৰকৈ পাৰিব PWBDৰ যিসকল UR আৰু EWSৰ হয় তেওঁলোকে 10 বছৰকৈ ৰিজেকশ্যন ল'ব পাৰিব OBC NCLৰ কাৰণে 13 বছৰকৈ পাৰিব SC STৰ কাৰণে আপোনালোকে ইয়াতে 15 বছৰকৈ ৰিজেকশ্যন ল'ব পাৰিব ইয়াতে প্ৰসেসিং ফিজ যেটো আপোনালোকৰ এপ্লিকেশন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল SC ST PWBDৰ হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু যিসকল অৰ্ডাৰছত আছে তেওঁলোকে 500 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় পদসমূহৰ প্ৰতি তেনেহলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আবেদনৰ যেটো আবেদনটো আপোনালোকৰ যেটো লাষ্ট ডেটটো দিয়া আছে 15 ডিসেম্বৰলৈকে আপোনালোকৰ আবেদনৰ লাষ্ট ডেট আছে আৰু লগতে আপোনালোকৰ যেটো আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে অক্টোবৰ যেটো 30 অক্টোবৰত আপোনালোকৰ নটিফিকেশন আহিছিল আৰু সেই দিনাৰ পৰা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব